हेलो फ्रेंड्स আপোনালোক সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা স্বাগতম জনালো আপুনি আপোনাৰ মোবাইল বা ডেস্কটপৰ পৰাই আপুনি জাস্ট 1 মিনিটতে আপোনাৰ বায়োডাটাটো ক্ৰিয়েট কৰিব পাৰিব আমাৰ ৱেবসাইট workasam.com ত বায়োডাটা মেকাৰৰ কাৰণে এটা টুল আমি এড কৰিছো এইটো টুলত আপুনি যায় আপোনাৰ বায়োডাটাটো ইজিলি আপুনি 1 মিনিটতে আপোনাৰ বায়োডাটাটো ক্ৰিয়েট কৰিব পাৰিব আপুনি প্ৰথমতে আপোনাৰ যেটো মোবাইলত ক্ৰোম ব্ৰাউজাৰ আছে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব মই মোৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি দেখাই দি আছো কেনেকৈ আপুনি আপোনাৰ ৰিজিউমটো বনাব পাৰিব বা বায়োডাটাটো আপুনি ক্ৰিয়েট কৰিব পাৰিব তাৰ কাৰণে আপুনি প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত আহিব অহাৰ পিছত ইয়াতে চাওক গুগল বুলি লিখা আছে তো মই ইয়াতে সাৰ্চ কৰিম work workasam .com বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে চাওক ইয়াতে বহুত কেইটা ৰিজাল্ট শো কৰিছে এই ৰিজাল্ট সেকশনত যেটো ফাৰ্স্ট ৰিজাল্ট দেখাইছে চাওক ইয়াতে লিখা আছে workasam.com বুলি তো এইটো লিংকত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল কৰি অলপ তলত আহিব অহাৰ পিছত ইয়াতে চাওক আপোনাৰ এজ ক্যালকুলেটৰ বুলি এটা টুল আছে ইয়াতে আপুনি আপোনাৰ বয়স কিমান হৈছে আপুনি বয়সটো ফাইন কৰিব পাৰিব জাস্ট 1 মিনিটতে তো তাৰ নেক্সটত আছে বায়োডাটা মেকাৰ তো আপুনি মই যেটো আজি টপিকৰ ওপৰত আলোচনা কৰিব ওলাইছো হেতু ইয়াৰ পৰা আপুনি কৰিব পাৰিব আপুনি জাস্ট বায়োডাটা মেকাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা ড্যাশবোৰ্ড চাওক ইয়াতে ওপেন হৈ গৈছে তো বেষ্ট হয় আপুনি মোবাইল সেকশনৰ একেবাৰে কৰ্নাৰত চাওক 3 ডট এটা মেনু আছে তো ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত আহিব অহাৰ পিছত চাওক ইয়াত ডেস্কটপ সাইট বুলি এটা অপচন আছে এইটো বক্সত আপুনি টিক মাৰ্ক কৰি দিব কৰাৰ পিছত ইয়াতে চাওক সুন্দৰকে আপোনাৰ বায়োডাটাৰ যেটো ড্যাশবোৰ্ড আছে এটো ওপেন হৈ যাব যোৱাৰ পিছত ইয়াতে আপুনি আপোনাৰ নামটো লিখিব মই এটা ডেমো বায়োডাটা ক্ৰিয়েট কৰি দেখাই আছো তো আপোনালোকে স্টেপ বাই স্টেপ চাওক এটা চাওক ফুল নেমত আপোনাৰ নেমটো লিখি দিব ইয়াতে আপোনাৰ মোবাইল নম্বৰটো লিখিব লিখাৰ পিছত ইয়াতে চাওক ইমেইল অপচন আছে তো ইমেইলত আপোনাৰ ইমেইলটো লিখি দিব লিখাৰ পিছত ইয়াতে আপোনাৰ চুজ ফটো ইয়াতে আপোনাৰ ফটো সিলেক্ট কৰিব দিছে তো মই ইয়াতে মোৰ এটা ফটো এটা সিলেক্ট কৰি লম তো আপুনি ডাইৰেক্ট উঠিব পাৰে বা আপোনাৰ যদি মোবাইলত যদি ফটো আছে তো আপুনি তাৰ পৰা ল'ব পাৰে মই এটা ফটো মোৰ নিজৰ ফটো এটা লৈ লৈছো আপডেট হোৱাৰ পিছত চাওক ইয়াতে এড্ৰেছ অপচন আছে ইয়াতে আপুনি আপোনাৰ যেটো এড্ৰেছ আছে এড্ৰেছটো আপুনি ইয়াতে টাইপ কৰিব মই মোৰ এড্ৰেছটো মই টাইপ কৰি দি আছো ইয়াতে চাওক মই মোৰ এড্ৰেছটো ইয়াতে টাইপ কৰিছো টাইপ কৰাৰ পিছত এনেকা শো কৰিছে কৰাৰ পিছত আপুনি ইয়াতে চাওক ফাদাৰ নেমৰ ঠাইত আপোনাৰ ফাদাৰ নেম লিখি দিব তো মই ফাদাৰ নেমটো টাইপ কৰিলো মাদাৰ নেমটো টাইপ কৰক টাইপ কৰাৰ পিছত ইয়াতে চাওক ডেট অফ বাৰ্থৰ এটা অপচন আছে ইয়াতে ডেট অফ বাৰ্থৰ ওপৰত ক্লিক কৰি আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰি দিয়ক সিলেক্ট কৰাৰ পিছত ইয়াতে জেন্ডাৰ সিলেক্ট কৰিব দিছে তো আপুনি মেল হলে মেল দিব ফিমেল হলে ফিমেল দিয়ক তাৰ পিছত ইয়াতে ক্যাটেগৰী আছে আপুনি যেটো ক্যাটেগৰী হয় এটো ক্যাটেগৰী ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ইয়াতে আপোনাৰ মেৰিটেল ষ্টেটাস দিয়া আছে মেৰিটেল ষ্টেটাসত আপুনি মেৰিড হয় নে সিঙ্গেল হয় এটা আপুনি সিলেক্ট কৰিব পাৰিব তাৰ পিছত ইয়াতে আপুনি ল্যাঙ্গুৱেজ আপোনাৰ কি ল্যাঙ্গুৱেজত আপোনাৰ দক্ষতা আছে সেই ল্যাঙ্গুৱেজ আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব তো সিলেক্ট কৰাৰ পিছত ইয়াতে যদি আপোনাৰ কিবা এক্সপেৰিয়েন্স আছে তো আপুনি দিব পাৰে আৰু যদি ফ্ৰেছ হয় তো আপুনি দিব নালাগে ইয়াতে চাওক কেৰিয়াৰ অবজেক্টিভ যদি আপোনাৰ কিবা মন্তব্য আছে আপুনি ইয়াতে লিখি দিব পাৰে তো এডুকেশ্যন কোৱালিফিকেশনৰ আপুনি কি পাস কৰিছে তো হেতু এডুকেশ্যন কোৱালিফিকেশন ইয়াতে দিব কোনটো বোৰ্ড বা ইউনিভাৰ্সিটিৰ পৰা আপুনি পাস কৰিছে হেতু ইয়াতে লিখি দিব তো লিখাৰ পিছত ইয়াতে আপুনি কোনটো সনত পাস কৰিছে হেতু লিখি দিব ইয়াতে আপুনি কিমান পাৰ্সেন্টেজ পাইছে হেতু আপুনি
কেলকুলেট কৰি ইয়াতে লিখিব কি ডিভিজন পাইছে ডিভিজনটো ইয়াতে লিখি দিব দিয়াৰ পিছত আপোনাৰ যদি আপুনি ইয়াতে হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কোৱালিফিকেশ্যন এড কৰিব খোজে তো আপুনি ইয়াতে ইজিলি কৰিব পাৰিব এড এনাদাৰ এডুকেশ্যনত মাৰিব চাওক আৰু এটা ড্যাশবোৰ্ড ওপেন চাওক আৰু এটা কলম ওপেন হৈ গৈছে তো ইয়াতে আপুনি হায়াৰ সেকেন্ডাৰী কোৱালিফিকেশ্যন যদি ইয়াতে এড কৰিব খোজে কৰিব পাৰিব যদি আপোনাৰ এক্সট্ৰা কম্পিউটাৰৰ কিবা কোৰ্স থাকে ডিপ্লোমা কোৰ্স হওক বা কিবা বেলেগ যদি কোৰ্স কৰিছে তো আপুনি সেইখিনিও ইয়াতে ইনপুট কৰিব পাৰিব কৰাৰ পিছত আপুনি ইয়াতে চাওক জেনাৰেট ৰিজিউম বুলি এটা অপচন আছে তো আপুনি জাষ্ট জেনাৰেট ৰিজিউমত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক সুন্দৰভাৱে আপোনাৰ যেটো বায়োডাটা সেইটো ইয়াতে শ্ব' কৰিছে ইয়াতে চাওক সুন্দৰভাৱে যেটো আপোনাৰ বায়োডাটা ইয়াতে প্ৰিভিউ কৰিছে আপোনাৰ বায়োডাটাটো অলৰেডি ৰেডি হৈ গ'ল তো এতিয়া আপুনি জাষ্ট ডাউনলোড পিডিএফ এইটো যেটো অপচন আছে চাওক ডাউনলোড পিডিএফ এই ডাউনলোড পিডিএফ অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ বায়োডাটাটো ডাউনলোড হৈ যাব চাওক ইয়াতে ফাইল ডাউনলোডেড বুলি দেখাইছে তো ইয়াতে মই ওপেনত ক্লিক কৰিম কৰাৰ পিছত মই এটা ওপেন কৰি লওঁ চাওক এটা সুন্দৰ পিডিএফ ডাউনলোড হৈ গৈছে আপোনাৰ বায়োডাটাৰ তো আপুনি এনেকৈ আপোনাৰ সময়টো ৰাহি কৰিব পাৰিব কোনো দোকানত যায় ৱেইটিং কৰিব নালাগে আপুনি নিজে আপোনাৰ নিজৰ বায়োডাটাটো আপোনাৰ নিজৰ পছন্দমতে বনাই ল'ব পাৰিব আমাৰ এইটো ৱেবছাইটৰ পৰা আপোনালোকে ৰেগুলাৰ ভিজিট কৰক আমাৰ ৱেবছাইটত আপুনি জব ৰিলেটেড যিকোনো পোষ্ট আপুনি পাই যাব তাৎক্ষণিকভাৱে আমাৰ ৱেবছাইটত আপলোড কৰা হয় তথা আপুনি কেনেকৈ এপ্লাই কৰে সেই বিষয়ে আপুনি আমাৰ এইটো ৱেবছাইটত জানিব পাৰিব আমাৰ ইউটিউব চেনেলতো আপোনাৰ জব ৰিলেটেড ভিডিঅ'বিলাক অনাৰ কাৰণে ট্ৰাই কৰি আছোঁ তো আপোনালোকে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ৱেবছাইটত আপোনালোকে ৰেগুলাৰ ভিজিট কৰক আৰু আপোনালোকে যিকোনো জবৰ তাৎক্ষণিক আপডেট পাই থাকিব আমাৰ এইটো ৱেবছাইটৰ পৰা তো আজিলৈ ইমানেই থেংক ইউ